তই পইচাখিনি উঠাইছা না? হয় দাদা উঠাইছোঁ, এই বেগত আছে। দিচোন দি। হেল্ল'। দে 5 মিনিট ৱেইট কৰ, মই যাই আছোঁ দে। হৈছে দে, যাই আছোঁ। বিজনেছটো ভালকৈ চাবিচোন আৰু চাইডত অলপ যাবি দে, মই এঠান যাম। হ'ব দাদা, মই চাইডত যাম। ক'ত যা? কি হ'ল বে? হেল্ল', এক্সকিউজ মি। তোমাৰ পৰিচয়টো যে নাপালোঁ। পৰিচয় নালাগে দিয়ক, প্ৰয়োজন হ'লে কেতিয়াবা দিম। ঠিক আছে, শুনা। এইটো মোৰ কাৰ্ড হয়, যদি কোনোবা দিনা দৰকাৰ হয় মোক মাতিবা, মই হেল্প কৰিম। ঠিক আছে, ঠিক আছে। ইমান টাইম পাৰ হৈ গ'ল, ৰাজু এতিয়ালৈকে অহাই নাই। কি কৰি আছে যে? এইবাৰ জীৱন চৌধুৰী শেষ। জলদি আ। কি হৈছে তোৰ? দাদা, জীৱন চৌধুৰীক মাৰিব নোৱাৰিলোঁ। কি? 7টা মানুহ পঠাই দিছোঁ। কি দাদা, হাতত একো খোৱা নাই নেকি? দাদা, জীৱন চৌধুৰীক মাৰিব নোৱাৰিলোঁ। ক'ৰ পৰা বা সুমন আহি তাক বচাইলোঁ দাদা। সুমন? হয় ক'ৰ দাদা। সুমন? ক'ৰ সুমন? ঐ কোৱা না। নয়ন দাদা। নয়ন দাদা? দাদা, তাক মাৰিব নোৱাৰিলোঁ। কি কৰিলি? সি আহি ক'ৰ পৰা বা আহি বচাইলে। ঠিক আছে, মোৰ যাব লাগিব। গম পাইছোঁ এতিয়া। সি আহি আমাক বেয়াকে মাৰিলে দাদা। ক'ত আছে সি? তই কি ভাত খোৱা নাই নেকি? তই মাৰিব নোৱাৰিলি? কি কৰিলি 7টা মানুহে? মই এইবাৰ নাজানো, মোৰ মণিক লাগবই দাদা। ঠিক আছে, আনি দিম নহয়। মোৰ যাব লাগিব। যি কৰিব কৰক, মোক মণিক লাগে। বল যা, মোৰ যাব লাগিব। জীবন চৌধুৰী, এইবাৰ চাবি। নয়ন ক'ত আছে? তুমি কোন মনি হয়নে? হয়। নয়ন, নয়ন, চোৱাচোন কোন আহিছে। তুমি কি আহিছা? মোক অপমান কৰিবলৈ? কি ক'ব বিচাৰিছা? মই ঠিকেই কৈছোঁ। আমি দুখীয়া বুলি তোমালোক যেতিয়া মন যায় তেতিয়াই খেলিবা। গুচি যোৱা। मुझे बस अब रोने
দাদা নয়নক কি কৈছা তুমি সিদিনা তোমাক সেইবিলাক কোৱাৰ প্ৰয়োজন নাই অ' মোৰ যি দায়িত্ব মই তাকেই কৰিছোঁ তহঁতৰ ভাল পোৱা মই মানি ল'ব নোৱাৰোঁ তুমি মানি লোৱা বা নোলোৱা মই নয়নকে বিয়া পাতিম বুজি পাবি একদম পুৰা পানী চানী মাৰি অকে কৰি দিবি আৰু মানুহ যাতে থাক মই আহোঁ হা হ'ব ঐ জীৱন চৌধুৰী তোৰ ভনীয়েক মোৰ বাইদেউৰ লগত বিয়া দিবি নে নিদিবি নেদু নেদা নেদু আজিলৈকে মই তোমাৰ পৰিচয় নাপালোঁ আপোনাকে মই লগ কৰিম বুলি ভাবিছিলোঁ হয় কিন্তু এনেকুৱা পৰিৱেশ হ'ব মই কেতিয়াও ভবা নাছিলোঁ আহক আপুনি ঠিকে আছে হয় মই ঠিকেই আছোঁ দিয়া বাট তুমি কোৱাচোন তুমি কোন হয় একচুৱেলি যিজন নয়নক আপুনি আপোনাৰ ঘৰৰ পৰা অপমান কৰি বাহিৰ কৰি দিছিল সেইজন দুখীয়া ল'ৰাৰ দাদা মই মোৰ নাম সুমন হয় নেকি হয় তো তুমি এতিয়া কি ক'বলৈ আহিছা কোৱাচোন মোৰ ওচৰত মানে নয়নে মণিক বহুত ভাল পায় ভাবিছিলোঁ নয়ন আৰু মণিক বিয়া দি যাতে নয়ন আৰু মণিৰ সংসাৰখন ভালে হওক সেই আশাৰে মই আহিছিলোঁ আপোনাৰ ওচৰত শুনা সুমন হয় কওক একচুৱেলি মোৰ মিছ আণ্ডাৰষ্টেণ্ডিঙক এইখিনি আজি হৈ গ'ল চ' তুমি মোক বেয়া নাভাবিবা নাই 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 মানে তুমি এইবোৰ ভবা নাই মই এতিয়া মানে তুমি নয়নক মোৰ ঘৰত এদিন লৈ আহিবা ভাবিছোঁ তাহাঁতৰ বিয়াটো এতিয়া যিহেতু বহুত ভাল পায় মানে মই বিয়াটো দি দিম বুলি ভাবিছোঁ ঠিক আছে তেনেহ'লে মই আহোঁ ঠিক আছে আহিছোঁ হা ঠিক আছে আপুনি পিছত বহক মই চলাই লওঁ ঠিক আছে চলা